যোৱাকালি হৈ যোৱা ঘটনাটোক লৈ সকলোৱে মেছেজ কৰি সুধি আছে কি হৈছে কি হোৱা নাই তোৰো এনেকৈ কৈছে। হয়তো মই কিছুমানৰ মেছেজ ৰিপ্লাই দিছোঁ আৰু কিছুমানৰ দিব পৰা নাই। ইমানখিনি মেছেজৰ ৰিপ্লাই দিয়াটো মোৰ সম্ভৱ নহয় আৰু টাইমো পোৱা নাই, সেইকাৰণে দিব পৰা নাই। আপোনালোকে ভুল নুবুজিব। সেইকাৰণে ভাবিলোঁ ভিডিঅ' যোগে আপোনালোকক সকলোকে যোৱাকালি হৈ যোৱা ঘটনাখিনি অকণমান কৰি দিম। প্ৰায় ৰাতি 10:30মান বজাত আমি ভাত পানী খাই লৈ নিজৰ নিজৰ ৰুমত আহিছোঁ। আহিখিনি জানক খোৱালোঁ। জানক খুৱাই প্ৰায় 11:20মানত টোপনিয়ে গৈছে আৰু মোৰ দিনটো প্ৰায় গা বেয়া, মাথাৰ বিষ, মাথাটো গধুৰ গধুৰ লাগি আছিলে। কিয় বা নাজানো, ক'ব নোৱাৰোঁ। তাৰপিছত মোবাইলটো 20 মিনিট সময়মান চালোঁ, প্ৰায় 11:40মান হ'ল। তাৰপিছত মই কাপোৰটো চেঞ্জ কৰিব আহিছিলোঁ আৰু মই দিনত পিন্ধা কাপোৰ ৰাতি পিন্ধি কিনি শুব নোৱাৰোঁ, সেইকাৰণে চেঞ্জ কৰিব আহিছিলোঁ। আৰু লাইট এটা দিয়া আছিলে, লাইটটো দিয়াই থাকে বাৰু। এই লাইটটো দিয়াৰ কাৰণেহে মোৰ জানটো বাচি গ'ল বুলি ক'ব লাগিব। আৰু মই বিছনাৰ পৰা নামোতে য'ত মই ভৰি দিব লৈছিলোঁ তাতে যে চক্ৰপেটি সাপ এটা আছে, মই এইটো গম পোৱা নাই। 1 ছেকেণ্ডৰ কাৰণে মোৰ জীৱনটো বচাব পাৰিলোঁ। এইকেইদিন পুৰা মই সাপ দেখি আছোঁ, কিয় বা নাজানো। এসপ্তাহমান আগতে পেটি সাপ আহিছিলে মোৰ ৰুমটোৰ ওচৰতে। আকৌ নেক্সট ৰাতিত আকৌ আহিছে, কিন্তু বেলেগত বাৰু দিয়া গৈছে এইটো। আৰু এনেকৈ আগে পিছে অহা নাছিলে, এতিয়াহে এনেকুৱা হৈছে। মোৰ জানৰ 7 মাহ প্ৰেগনেণ্ট টাইমতো মই মাটিৰ ৰুমত আছিলোঁ যে, মোৰ বিছনাৰ তলত পেটি সাপে ভাল হৈছিল। নাজানো কিয় বা তেতিয়াৰ পৰা সাপে মোক নেৰা হৈছিল। একো অনিষ্ট কৰা নাই।